खाना है खाने खाना Oma, lo din mo fuska pa na si fuska ha. ফুচকাৰ পাৰ্টি হ'ব দিয়া বনাই দিম বাহ চিপছৰ লগত ফুচকা পাৰ্টি কৰিব এয়া মোক আনি দিলে ফুচকা ৰেডি কৰি পেলাই হাতত দুখ পালোঁ দেই অলপ তাৰপিছত এয়া ফুচকা আনিছে তিনিটা আৰু মই বাকী সিহঁতে কৈ থৈ গৈছিলে সেইকাৰণে মই আলুখিনি অলপমান বইল কৰি পেলাই ৰেডি কৰি লৈছোঁ এইখিনি মই বইল কৰি লওঁ তাৰপিছত আজি ফুচকা বনাই আছোঁ এটা গামলাত আজি মই জলকীয়াৰ পুলি ৰুম এতিয়া মই আলুখিনি বইল কৰি লওঁ কুকাৰত নহ'লে ইয়াত কৰিলে বহুত টাইম লাগিব আলু হৈ যাবনে আৰু লাগিব লাগিব হয়তো আজি আমাৰ কেমেৰামেন কৃষ্ণাংগী এটা বোলে ফুচকা পাৰ্টি কৰে এইটো মই নিমখ অলপমান দি এইটো বইল কৰি লওঁ এইখিনি মাছখিনি February 25 was my birthday. Oh, no 21 birthday. 21 of February. Oh. Gute ke packet de dilo. Gute ne kita atro, gute packet to kita atro. Roba হোৱা নাই roba. কম মানে না এইটা কম হা কিমান আছে আৰু এইটা কম লাগছে তোৰ ও আলু যাবা একদম মানে এইটো জলদি যেতিয়া মন যায় আৰু তেতিয়া এইটো পাপৰ হলে দোকানত বনোৱা কিটা নিচিনা নহয় বাৰু ঘৰত যিমানেই বনাও কিন্তু হেলদি আৰু বেছি মছলা দিয়া নাযায় যেতিয়া আমাৰ ফুচকা পাপৰখিনি একদম ধুনিয়াকে বনাই হৈ গল এতিয়া পানীখিনি আৰু আলুখিনি আমি তেতেলি পানী ৰেডি কৰিবলৈ কোৱা তেতেলি পানীটোত এইখিনি ধনিয়াখিনি অলপমান মই গুছাই দিওঁ এইখিনি হেৰি দিব লাগিব ইয়াতে পেষ্টটো বনাই তেতেলিৰ লগত দিম যাতে একদম ফ্লেভাৰটো দোকানৰ নিচিনা আহে এই ধনিয়াখিনি মই অলপ গুছাই লওঁ এইখিনি ধুই ললো ইয়াতে জলকীয়া দিম জলকীয়া দি পেষ্ট এটা বনাই লওঁ আমাৰ এসিস্টেন্ট কোন আলু বাকলি গুছাই আছে আৰু তেতেলি হেৰি কৰি এইটো ধুনিয়াকে পেষ্ট বনাই লম ইয়াতে নিমখ অকমান লাগিব আৰু জলকীয়া লাগিব তেতেলি হ'ব তেতেলি এটা ধনিয়া পেষ্টটো মজা খাবার একদম গ্ৰীন ইয়াতে নিমখ লাগিব আৰু নিমখ অলপ দি দিয়া এটা সাকিব লাগিব যা সাকিব লাগিব ফার্স্ট টাইম মই গ্ৰীন কালার পানীটো বনাইছে এনে বনালে মই নরমাল কে এইটো ইমলিটো দিয়ে বনাই লও কিন্তু ফার্স্ট টাইম আই ট্রাইড অলপ নিমখ দি দিও এটা টেস্ট কৰিম মাত্ৰ এটা মজা না নিমখ লাগিব দোকানত বনোৱা নিচিনা আছে না হ'ব পেট বিষ হ'ব বেছি দিলে ইমান নাই দিয়া দে হ'ব পেট বিষ হটন মুৰি খাবা নহয় তেতিয়া হৈ যাব ইয়া নিমখ পিয়াজ দিব যি লাগে ভাল পোৱা লবা হা এবাৰ পৰি Hello everyone, good morning, most welcome to my channel. কি খবৰ আশা কৰো সকলো ভালে আছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো
আজি আমাৰ এতিয়া উইণ্টাৰ ভেকেশ্যন চলি আছে সকলো ঘৰতে বাচ্চালোকে খেলি আহি গ'ল এতিয়া মই সিহঁতে বোলে ফুচকা পাৰ্টি কৰিব আজি ফুচকা আমি ৰেডি কৰি আছোঁ আপোনালোকক দেখাম ফুচকা পাৰ্টিটো আজি আমি কেনেকৈ চেলিব্ৰেট কৰোঁ বাহিৰৰ টেবুলখনতে আজি পাৰ্টি কৰিম এটা এটাকৈ বস্তু আমাৰ আহি আছে এতিয়াতো ফুচকাটো আহি গ'ল এফালে আমাৰ মাছ ধুই মেলি আনি দিলে আজি মোৰ হাতৰ প্ৰব্লেম সেইকাৰণে মই কৰিব পৰা নাই আজি মোৰ ৰেষ্ট আজি আমাৰ ফুচকাৰ এছিষ্টেণ্টবোৰ ইমান ধুনীয়া ধুনীয়া এছিষ্টেণ্ট আহিছে ঠিকছে জ্বলাই দিব বোলে আজি শ্বপিং বৰ্ডখন ক'ত ইয়াতে কাটিলি যে দে মানুহে দেখিলে দিব চবকে মোৰ মাই ব্লগ বনাই বেছিভাগ খৰচান দিয়া লগা আছে না সাবস্ক্ৰাইব নাজানো ঐ দুটাতকে বেছি চলো 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 ফুচকা পাৰ্টি কৰিম এয়া আমাৰ ৰেডি হৈ গ'ল পানী ৰেডি আৰু এইটো ইয়াত এটা ফুচকা পাপৰ এটা ভাঙি দিব লাগিব ন এইটো ভাঙি দিওঁ এইটো বেয়া হৈ আছে অকণমান তেতিয়া মানে দোকানৰ ফ্লেভাৰটো আহিব আৰু এটা ফ্লেভাৰ দিয়া নহয় কি দিয়ে সিক্ৰেট তাতে টেবুলত খাবলৈ অকণমান অসুবিধা পালে সেইকাৰণে মই মাটিতে পাৰি দিলোঁ আৰু পাকাতে পাৰি দিলোঁ দে ষ্টাৰ্ট কৰা আৰু খাই পেলাই কোৱা কেনেকুৱা হৈছে কেনেকুৱা হৈছে অঁ আগতে টিভিটো লগাই ল'ব লাগিব নহ'লে পেটলৈ নাযাব ইহঁতৰ দেখিবলৈ খাবলৈ দোকানৰ নিচিনা হৈছে নে টেষ্টি মোৰ ক'ত বনাই দিয়া মানুহজনীৰ ক'ত ফুচকা টেঙা খাই একদম চবৰ অৱস্থা বেয়া এতিয়া মিঠা খাব আৰু লাষ্টত ন জ্বলা পাইছে ৰাইজে জ্বলা পাইছে সোনা পাৰিছা তুমি খাব পাৰিছে যে পাপা কাৰণে নালাগে থ'বলৈ খোৱা খোৱা নাখায় পাপাই নাখায় এইফালে এজনে বোলে এয়া লৈ যায় অফিচলৈ টেঙাৰ লগত খাব বোলে ইয়াতে ধনিয়া আৰু জলকীয়া আছে চাটনি খাব হেৰি লগত আমলখিৰ লগত খাবা নেকি তোমালোকে খাবা আমলখি আনা খাওঁ জলকীয়া দেখা পাই কিনে মোৰ মানে পেট নহ'লে ৰাতিপুৱা কিবা বেলেগ হৈ যাব লোকেল টেষ্ট দিব পাৰিলো হয় এইটো অফিচলৈ দি পঠাওঁ এইটো হৈছে চিপছৰ পাৰ্টি বাই বাই কৃষ্ণাক মাতি দিম হ'ব তিনিটাত মাতি দিম বাই 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 বাই